আজি মোৰ সোণালী মুৰ্গীখিনিৰ ৯৯ নম্বৰ দিন আৰু ৯৯ নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা দানা দি দিছিলোঁ, কিন্তু দানা এতিয়া অলপোৱে নাই, সম্পূৰ্ণ বাচন খালী। যিহেতু দানা অলপমান কমাই দিছোঁ, সেইটো কাৰণে অতি সোনকালে দানাখিনি শেষ কৰিছে। আৰু দানা দিয়াৰ পিছতে এতিয়া পানী দি দিছোঁ মুৰ্গীখিনিক। আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নাই, সুদা ঠাণ্ডা চাফা পানী আছে, আৰু কোনো ধৰণৰ মেডিচিন নাই এতিয়া। আৰু বৰ্তমানলৈকে বেপাৰীৰ কোনো খবৰ নাই। বেপাৰী বৰ্তমান বজাৰত মুৰ্গী বিক্ৰী নোহোৱা হৈ গৈছে বুলি জনাইছে বেপাৰীয়ে, কিন্তু কিমান সঁচা কিমান মিছা নাজানো। আপোনাৰ বেপাৰীবোৰক মুৰ্গীৰ কথা ক'লে ইমান এটা গুৰুত্ব নিয়ে, যিহেতু যথেষ্ট এভেইলেবল আৰু কম দামত উপলব্ধ হৈ আছে, সেইকাৰণে ইমান গুৰুত্ব নিদিয়ে য'তে ত'তে বেপাৰীখিনিয়ে। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি মানে সন্ধিয়া নিচিনাই লাগিছে, যিহেতু বতৰ যথেষ্ট বেয়া। আন্ধাৰ হৈ গৈছে বতৰ বেয়া কাৰণে, সেইকাৰণে ভিতৰত লাইটো নাই, সেইকাৰণে মোবাইলৰ পোহৰ দিয়ে কৰিবলগীয়া হৈছে। প্ৰথমতে দানা দি দিছিলোঁ, দানা সম্পূৰ্ণ শেষ হৈছে। তাৰপিছত পানী দিছোঁ, আৰু পানীত কোনো ধৰণৰ মেডিচিন নাই, ঠাণ্ডা চাফা পানী আছে, সিমানেই আজি দিছোঁ। আৰু এতিয়া লাহেকৈ যোনফালেদি চিটিকনি পৰে সেইফালে পৰ্দাখিনি পেলাই দিম, যাতে মুৰ্গীখিনি কোনো ধৰণৰ কষ্ট নাপায়।